দোস্ত, যদি আপুনি আপোনাৰ ইউটিউব চেনেল ডিলিট কৰিব বিচাৰে কেনেকৈ কৰিব? আজি এই ভিডিঅ'ত মই ইউটিউব চেনেল পাৰ্মানেণ্টলি ডিলিট কৰি দিওঁ। ইউটিউব চেনেল ডিলিট কৰা আপোনাৰ বহুত ৰিজন থাকিব পাৰে। হ'ব পাৰে আপোনাৰ চেনেলত বহুত ষ্ট্ৰাইক আহিব পাৰে বা আপোনাৰ ভিডিঅ'ত বহুত কপিৰাইট আহিব পাৰে আৰু বিভিন্ন ৰিজন। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰিব। আজি মই সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত লাইভ প্ৰুফ দেখুৱাম ইউটিউব চেনেল পাৰ্মানেণ্টলি ডিলিট কৰিম। ঠিক আছে, আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত, প্ৰথমে ইউটিউব এপটো খুলি ল'ব। তাৰপিছত আপুনি তলৰ ফালে ৰাইট চাইডত আছে ইউ বুলি, ইউ অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ প্ৰফাইল আইকন হয়, ইয়াতে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আৰু ইয়াতে আপুনি চুইচ একাউণ্ট কৰি, আৰু যদি আপুনি এইটো চেনেল ডিলিট কৰিব নোখোজে বা বেলেগ চেনেল ডিলিট কৰিব চায়, তেতিয়াহ'লে চুইচ একাউণ্ট কৰি আপুনি বেলেগ চেনেল ডিলিট কৰিব পাৰিব। ইয়াতে মই চেনেলটো ডিলিট কৰিব খোজোঁ। ইয়াতে মই ভিউ চেনেলত ক্লিক কৰি একবাৰ চাই ল'ম। ঠিক আছে, ইয়াতে চাই লৈছোঁ মই। এই চেনেলটো মই ডিলিট কৰিব খোজোঁ। ইয়াতে বেক কৰি দিম। ইয়াতে বেক কৰি দিয়াৰ পিছত ইয়াতে আপুনি আহিব গুগল একাউণ্ট। ঠিক আছে, দেখা পাইছে আপোনালোকে গুগল একাউণ্ট। ইয়াতে মই ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আছে হোম, পাৰ্চনেল ইনফো, ডাটা এণ্ড প্ৰাইভেচি। ইয়াতে ক্লিক কৰি দিব ডাটা এণ্ড প্ৰাইভেচি। ঠিক আছে দোস্ত, ইয়াতে মই ক্লিক কৰি দিছোঁ। এবাৰ তলৰ ফালে আহি থাকিব। তলত আহি থাকিব। তলত আছে আপোনাৰ অপশ্যন ডিলিট এ গুগল ছাৰ্ভিচ। ইয়াতে ক্লিক কৰিব। ডিলিট এ গুগল ছাৰ্ভিচ, ৰিমুভ এ ছাৰ্ভিচ ডেট ইউ ন লংগাৰ ইউজ। ঠিক আছে, ইয়াতে ক্লিক কৰি দিছোঁ মই। ইয়াতে স্ক্ৰীন লকটোত ক্লিক কৰি দিব। ঠিক আছে, এতিয়া খোলা গৈছে। ইয়াত আহিছে আপোনাৰ ডিলিট এ গুগল ছাৰ্ভিচ। ইয়াতে আপোনাৰ মেইল আইডিত কিমান ছাৰ্ভিচ হেৰি হৈ আছে ইয়াতে দেখাইছে। ইয়াতে মই ইউটিউব চেনেল ডিলিট কৰিম। ইয়াতে জিমেইলত নামাৰিব। ইয়াতে আপুনি ইউটিউব ছাইডত যে আছে ডিলিট অপশ্যন, ইয়াতে ডিলিট অপশ্যনত ক্লিক কৰিব। ইয়াতে দেখাইছে মোৰ 33টা ভিডিঅ' আপলোড দিয়া গৈছে। ঠিক আছে, ইয়াতে মই ক্লিক কৰি দিলোঁ। লোডিং হৈ আছে। ইয়াত আহিছে আপোনাৰ আই ৱান্ট টু হাইড মাই চেনেল। ইয়াতে আপুনি কৰিব পাৰে যে চেনেলটো আপুনি কাকো নেদেখাকৈ ৰাখিব পাৰে। আৰু ইয়াতে দ্বিতীয় অপশ্যনত আছে আই ৱান্ট টু পাৰ্মানেণ্টলি ডিলিট মাই কণ্টেণ্ট। আৰু ইয়াতে পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰে। ঠিক আছে, ইয়াতে মই ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত দুটা যে বক্স আছে, এই দুটা বক্সত টিক মাৰ্ক লগাই দিব। ইয়াতে দেখাইছে মোৰ ইয়ৰ 33 ভিডিঅ'জ। ইয়াতে দেখাইছে ছাবস্ক্ৰিপশ্যন দেখুৱাইছে, কিমান কি আছে, কিমান কি কমেণ্ট আহিছে ইয়াতে দেখাইছে। ঠিক আছে, ইয়াতে মই ডাইৰেক্টলি ডিলিট মাই কণ্টেণ্ট ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মেইল আইডিটো খুজিছে। মেইল আইডিটো আপোনাৰ ইয়াতে আছে, মানে ওপৰৰ ফালে দেখা পাইছে। ইয়াতে মই মেইল আইডিটো কপি কৰি কিনে ইয়াত মানে বহাই দিম। ঠিক আছে, মই ইয়াতে মেইল আইডিটো মানে কপি কৰি বহাই দিছোঁ। ইয়াতে আপুনি মাৰিব ডিলিট মাই কণ্টেণ্ট। ইয়াতে ক্লিক কৰি দিলে হ'ল। আপডেট হৈ আছে। ইয়াতে আহি গৈছে ইয়ৰ কণ্টেণ্ট ইজ বিং ডিলিটেড। এতিয়া মোৰ ইউটিউব চেনেল ডিলিট হৈ গৈছে। আৰু আপুনি 5-10 মিনিট পিছত দ্বিতীয়বাৰ মই ইউটিউব চেনেলটো অ'পেন কৰি চাইছোঁ ডিলিট হৈছে নে নাই। ইয়াতে মই প্ৰফাইল আইকনত ক্লিক কৰি দিছোঁ। ইউ বুলি যে অপশ্যন আছে তলৰ একেবাৰে ৰাইট চাইডত চাব আপুনি। ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ভিউ চেনেলত ক্লিক কৰিম এইবাৰ। ঠিক আছে, ইয়াতে মই দেখুৱাইছে গ' টু হোম। গ' টু হোম তাৰমানে মোৰ একাউণ্ট ইউটিউব একাউণ্ট ডিলিট হৈ গৈছে। ঠিক আছে, ইয়াতে মই বেক কৰি দিছোঁ। আৰু আপুনিও এনেকৈ ইউটিউব চেনেল ডিলিট কৰিব পাৰিব। দোস্ত, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, সকলোৱে ভালে থাকিব। ধন্যবাদ।